এটা সমষ্টিত 1000কৈ মিনিমাম 1000কৈ যদি সংস্থাপন তাত কৰোৱা হয় নহয় নহলে 1,26,000 যাবগে 1,26,000 মই বাদেই দিছো মিনিমাম 1,00,000 নিবনুৱা সংস্থাপন পাব। নমস্কাৰ, আছামিজ মটিভেশ্যন ডিজিটেল আপোনালোকক স্বাগতম জনাইছো। অসমৰ আটাইতকৈ জ্বলন্ত সমস্যা কি জানেনে? নিবনুৱা সমস্যা। আজি কিছুদিনৰ আগত মই নিউজত পাইছিলো যে অসমত 21 লাখ নিবনুৱা আছে চৰকাৰৰ তথ্য অনুসৰি, কিন্তু মই ভাবো কি 21 লাখ নিবনুৱাতকৈও বেছি আছে। আমাৰ চৰকাৰে এনেকুৱা কাম কৰিব লাগে যি কামে আমাৰ ডেভেলপ হয়। চৰকাৰে এনেকুৱা কিছুমান অলাগতিয়াল আঁচনি লগাইছে, সেই আঁচনিসমূহ আমাৰ কিন্তু কাম লাভান্বিত হৈছে বুলি মই নাভাবো। মই এনেকুৱা 5টা পইণ্ট ক'বলৈ বিচাৰিছো, যিকেইটা 5টা পইণ্টে আমাৰ অসমৰ নিবনুৱা সমস্যা সমাধান হ'ব চৰকাৰ আৰু নিবনুৱাসকলে মিলি যদি কৰে। 1 নম্বৰ পইণ্টটো হ'ল কি, আমাৰ চৰকাৰে আঁচনি যিসমূহ দিছে সেই কিছুমান আঁচনি বাতিল কৰি অসমলৈ উদ্যোগ আনিব লাগে, যেনেকৈ স্বয়মটো, নতুবা ধৰ PM কিষাণত কেলেংকাৰী হৈ আছে, সেই কেলেংকাৰীটো ৰোধ কৰি কেনে তাত যিখিনি মানুহে পাব লাগে সেই পোৱা মানুহখিনি দি কেনে যিসমূহ চাকৰিয়াল মানুহে পাই আছে, যিসমূহ ধনী মানুহে পাই আছে, সেইসকলক কাটি দি কেনে উদ্যোগ আনিব লাগে অসমলৈ। নতুবা আমাৰ কিছুমান স্কুটি দিয়া আঁচনি আছে, সেই আঁচনিখনে এখন স্কুটিত প্ৰায় 60,000 মানকৈ গৈছে মিনিমাম। তেনেহ'লে সেই কিমান লাখ লাখ স্কুটি দিছে, সেই ইমানখিনি টকা যদি আমাৰ অসমত বাহিৰৰ পৰা যদি উদ্যোগ আনিলেহেঁতেন, যিসমূহে স্কুটি পাইছে, যিসমূহে স্বয়ম পাইছে, সেইসকলে তাত সংস্থাপন পালেহেঁতেন। আজি সেই টকা 30,000 টকা আজি স্বয়মত দিছে, সেই টকা বেছি দিন নালাগিলেহেঁতেন ওলাবলৈ। আচলতে অসমত কামৰ অভাৱ, সেইটো কাৰণে অসমৰ যিসকল নিবনুৱা আছে সেই নিবনুৱাসকল আজি বাহিৰত কাম কৰিব লগা হৈছে। কাৰণ কেলৈ বাহিৰত আজি আপোনালোকে যাওক না, তাত কাম কৰিবলৈ যদি আপোনালোকে যায় নহয় বা গৈছে, তেনেহ'লে আপোনালোকে জানে যে বাহিৰত কাম কৰিবলৈ ল'ৰা বিচাৰি ফুৰে, এজেঞ্চি আছে কাম লগাবৰ বাবে, কিন্তু আমাৰ অসমত ঘৰে ঘৰে কাম কৰিবলৈ কাম নাই। সেয়েহে মই চৰকাৰক এটাই অনুৰোধ জনাওঁ যে কি আমাৰ স্কুটি দিয়া টকাখিনিয়ে বা স্বয়ম দিয়া টকাখিনিয়ে সেই টকাখিনিয়ে উদ্যোগ আনক। এনেকুৱা আঁচনিসমূহে আমাক লাভান্বিত কৰা নাই। মই নিজে দেখিছো যে কি আমাৰ অঞ্চলত বহুতে পাইছে স্বয়ম, কিন্তু সেই স্বয়মৰ টকাই সিহঁতে বিলাসিতা কৰিছে, সেই স্বয়মৰ টকাই গাঁও ফুৰি ফুৰিছে, দামী দামী মোবাইল লৈছে, আজি বাইকত তেল ভৰাই নষ্ট কৰিছে, কিন্তু লাভান্বিত হোৱা নাই। কিছু মানুহে কৰিছে। সেয়েহে কৈছো আপোনালোকক বা চৰকাৰক বা ৰজাঘৰীয়াক মই ক'ব বিচাৰিছো যে কিছুমান আঁচনি আমাৰ লাভান্বিত নহয়, সেই টকাটো আমাৰ ফালৰ পৰাতো গৈ আছে, বেলেগৰ পৰাতো অহা নাই। সেয়েহে মই চৰকাৰক অনুৰোধ জনাওঁ যে এনেকুৱাবোৰ আঁচনি অসমত লাগু কৰাতকৈ সেই টকাৰে উদ্যোগ প্ৰতিষ্ঠান অসমত গঢ়িব লাগে। এতিয়া ক'ব বিচাৰিছো 2 নম্বৰ পইণ্টটো। 2 নম্বৰ পইণ্টটো হ'ল কি, অসমত 126টা সমষ্টি আছে, 126টা সমষ্টি, 126টা বিধায়ক আছে। 126টা বিধায়কে যদি নিজৰ পকেটৰ মুনাফাৰ বাবে বা নিজৰ লাভান্বিত হ'বৰ বাবে যদি তেখেতসকলে উদ্যোগ বহায় বা বিভিন্ন ধৰণৰ কোম্পানী বহায়, কিন্তু তেখেতসকলে লাগিলে নিজৰ মুনাফাই হওক, এটা সমষ্টিত 1000কৈ মিনিমাম 1000কৈ যদি সংস্থাপন তাত কৰোৱা হয় নহয় নহ'লে 1,26,000 যাবগে। 1,26,000 মই বাদেই দিছো মিনিমাম 1,00,000 নিবনুৱা সংস্থাপন পাব। আমি নিউজত কেতিয়াবা বিধায়কসকলক দেখা পাওঁ, কয়লা চিণ্ডিকেট, গৰু চিণ্ডিকেট, বিভিন্ন ধৰণৰ চোৰাং কাঠৰ চিণ্ডিকেট। তেখেতসকলে তেনেহ'লে উদ্যোগ প্ৰতিষ্ঠান কিয় বহাব নোৱাৰে? লাগিলে গোট খাই হওক বা চিগাৰেটে হওক, নতুবা ধৰ সুৰাই হওক, যিকোনো ধৰণৰ উদ্যোগ অসমত কি প্ৰতিষ্ঠান ৰাখিব নোৱাৰে নেকি? অসমৰ মানুহে নাখায় নেকি? আপোনালোকে কিমান বন্ধ কৰিছে? খোৱা মানুহে এনেও খাবই, কিন্তু আমাৰ নিচিনা আছাম নিবনুৱাসকলে তেখেতে তাত সংস্থাপন পাব। কাৰণ আপোনালোকৰ 5 বছৰ সময়কাল পায় নহয়, 5 বছৰ সময়কালত আপোনালোকে 3 বছৰ, বেছি নহয় 3 বছৰ আপোনালোকে ৰাইজৰ হকে ভালকৈ কাম কৰক না। আপোনাক নমৰালৈকে কোনো হৰাব নোৱাৰে। আপোনাক প্ৰতিদ্বন্দ্বিতা নোলাব আপোনাৰ লগত প্ৰতিদ্বন্দ্বী কৰিবলৈ, জনসাধাৰণে আপোনালোকক ভোট দিবই। এতিয়া ক'ব বিচাৰিছো মই 3 নম্বৰ পইণ্টটো। 3 নম্বৰ পইণ্টটো হ'ল কি, আমাৰ নিচিনা নিবনুৱাসকলক বা শিক্ষিত নিবনুৱাসকলক 21 লাখ নিবনুৱা আছে, তেনেধৰণৰ নিবনুৱাসকলক লোন দিব লাগে। আজি আমি বেংকত যাওঁ নহয়, তেতিয়া আমাক কি কয়, আমাৰ বেংকে লোন দিয়া নাই। আজি যদি আমি বেংকত লোন বিচাৰি যাওঁ, তেখেতসকলে ক'ব যে কি আমাৰ বেংকত লোন দিয়া নহয়, কিন্তু অনা অসমীয়া এটাক কিন্তু লোন দিয়ে। এয়া হ'ল অসমৰ কি বুলি ক'ম আপোনালোকক। আপোনালোকে জানেনে
L&T, বন্ধন বা আৰোহণ বা বিভিন্ন ধৰণৰ এনেকৈ প্ৰাইভেট যিবোৰ কোম্পানী আছে তেখেতসকলে যিসকলে লোন দিয়ে 25,000 50,000 এনেকুৱা ধৰণৰ 1 লাখলৈকে লোন দিয়ে নহয়, সেইসকল আজি কিয় ডেভেলপ হৈছে জানেনে? সেইসকলে ডেভেলপ হৈছে তেখেতসকলৰ যিসমূহ পইচা দিয়ে নহয়, সপ্তাহে সপ্তাহে পইচা উঠায়। তাৰ পইচা উঠোৱাৰ পাছত কি হয় তেখেতসকলে জানেনে? সেই মানুহখিনি পৰিশ্ৰম কৰিবই লাগিব সপ্তাহে সপ্তাহে পইচা ঘূৰাবলৈ, আৰু সেই প্ৰকাৰে লাভো হৈছে। যিসকলে 25,000 পাইছে, যিসকলে ধৰ 50,000 লোন লৈছে, তেখেতসকলে কৰ্ম কৰিছে। সিহঁতে জানে যে সপ্তাহত পইচা দিব লাগিব, নহ'লে মানে মোৰ ঘৰ ওলাবহি। কিন্তু আমাৰ চৰকাৰে আমাক পইচাই নিদিয়ে কোনো ধৰণৰ উদ্যোগ বঢ়াবলৈ, বা উদ্যোগ বাদেই দিছোঁ, আমাৰ নিজৰ ব্যৱসায় কৰিবলৈ আমাক সহায় নকৰে। আজি PM মুদ্ৰা লোন মই নিজে বিচাৰি গৈছোঁ, কিন্তু কয় যে আমাৰ বেংকত মুদ্ৰা লোন দিয়া নাই। এয়া হ'ল অসমৰ বা ভাৰতৰ বেংক ব্যৱস্থা। এতিয়া ক'ব বিচাৰিছোঁ মই 4 নম্বৰ পইণ্টটো। 4 নম্বৰ পইণ্টটো হ'ল কি, নিবনুৱাসকলৰ বাবে বিশেষভাৱে 4 নম্বৰ পইণ্টটো হ'ল কি, যিসকলে লাজ কৰে নহয় কৰ্মত, বা যিবোৰ কাম আমি লাজ কৰোঁ নিবনুৱাসকলে, সেই লাজ কৰা কামখিনি আমি কৰিব লাগিব বৰ্তমান সময়ত। আজি নলা চফা কৰিব লাগিব, ঠেলাত শাক বিকিব লাগিব, আৰু ধৰ বিভিন্ন ধৰণৰ আমি কাম কৰিব লাগিব যিসমূহ লাজ কৰোঁ। আমি বজাৰ বহিব লাগিব, বজাৰত আমি ধৰ গাড়ীখন ল'ব লাগিব, অকল বজাৰ বহিলেই নহ'ব, সেই ধৰণৰ আমি কৰ্ম কৰিব লাগিব। তেতিয়া আমাৰ কি হ'ল, নিবনুৱা সংখ্যাটো কমিব। আমি 1 নম্বৰ কথা হ'ল কি, আমি নিজে লাজ কৰোঁ কাৰণে আমাৰ অসমত নিবনুৱা সংখ্যা বেছি বাঢ়ি গৈছে। আমি কিন্তু সেই যিসকলে লাজ কৰে সেইসকলে গৈ কিনে বেংগলৰ চেন্নাইত চিকিউৰিটি খাটি আছে। শুনিবলৈ ভাল লাগেনে? কাৰণ চিকিউৰিটি খাটিছে যদিও তেখেতসকলৰ তাত দৰমহা আছে। আপোনালোকে এটা কথা মন কৰিব, বাহিৰৰ পৰা চেন্নাই বেংগলোৰৰ পৰা কাম কৰি আহি কিনে অসমত এনেকুৱা এচাম মানুহ আহে যি চামে বহুত কম মানুহেহে নিজৰ উপকাৰ কৰি লয় বা নিজৰ ভৱিষ্যতৰ বাবে কিবা এটা কৰি লয়। কিন্তু বেছি সংখ্যক ল'ৰা ছোৱালীয়ে বা বেছি সংখ্যক ল'ৰা ছোৱালীয়ে বুলি কওঁ, ছোৱালীও যায় অসমৰ পৰা বাহিৰলৈ, সেই তেখেতসকলে কিন্তু বিলাসিতা কৰেহি। কোনোবাই যাব গৈ কিনে আহি কিনে বাইক এখন ল'ব, বাইকখনে তাৰ ইনকম নকৰে নহয়। বাহিৰত থকা ল'ৰাসকলে কি কৰে জানেনে? আহি কেনে সিহঁতে যিখিনি টকা আৰ্জন কৰি আহে সেইখিনি কোৱাত বিহুত খৰচ কৰি থৈ দিয়ে, বা পূজাত আহিলে পূজাত কিবা বস্তু লৈ কিনে খৰচ কৰি দিয়ে, সেইখিনি আহি কিনে ব্যৱসায়ত নঘটাই। এনেকুৱা কৰিলে মানে আমাৰ নিবনুৱা সংখ্যাটো কমি যাব বুলি মই নাভাবোঁ। কাৰণ কেলে নিবনুৱা দূৰ কৰিবৰ বাবে অসমৰ পৰা চেন্নাই বা তামিলনাডু বা কেৰেলা কাম কৰিব গৈছে, কিন্তু সেইখিনি টকা আহি কিনে ইয়াত সৎ ব্যৱহাৰ নকৰেহি। এইটো কৰাটো কিন্তু ভুল বুলি মই ভাবোঁ। এতিয়া মই লাষ্টত শেষত এটা পইণ্ট ক'ব বিচাৰিছোঁ, সেইটো 5 নম্বৰ পইণ্টটো হ'ল যে কি, আমি ছ'চিয়েল মিডিয়া কমকৈ ইউজ কৰিব লাগিব। আচল কথাটো হ'ল কি, আমি ছ'চিয়েল মিডিয়াত আমাক কেতিয়াও পজিটিভটো নেদেখায়, আমাক নিগেটিভ দেখায়। আজি অসমৰ হাজাৰজন বা লাখ লাখ জনজনে শুই আছে কোনো চিন্তা নোহোৱাকৈ, সেই বস্তুটো আমাক নিউজত নেদেখায়। আমাক দেখায় কি জানেনে? আজি আমুকৰ ঘৰত চুৰ হ'ল, আজি আমুক গাঁৱত চুৰ হ'ল, বা আজি আমুক গাঁৱত ডকাইত হ'ল, এইবোৰ বস্তুহে আমাক দেখায়। আজি হাজাৰজন মানুহে কৰ্ম কৰি বা লক্ষ লক্ষ মানুহে কৰ্ম কৰি সুকলমে ঘৰত সোমালহি, সেই বস্তুটো নেদেখায় আমাক দেখায় নিউজত কিহে জানেনে? আমাক দেখায় আমুকত এক্সিডেণ্ট হ'ল, আমুক হ'ল। যি বস্তুটো বেয়া বা যি বস্তুটো ভুল, সেই ভুল বস্তুটো আমি চাবই নালাগে, তেতিয়াহে আমাৰ ভাল হয়। যিটো ভুল আমি সেইটো চাওঁ, তাৰপিছত বেয়াটো আমাৰ ভাইৰেল হৈ যায়, কিন্তু ভাল বস্তুটো ভাইৰেল নহয়। আচল কথাটো হ'ল সেইটো ভাইৰেল কৰে কোনে জানেনে? আমাৰ নিচিনা মানুহে। এটা কথা মন কৰিব, অসমত ছ'চিয়েল মিডিয়া ইউজ কৰাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ'ল কি, মই ভাবোঁ যে কি, অসমৰ কৰ্ম সংস্থাপন নাই বেছিকৈ, বা কৰ্ম কৰিবলৈ বৰকৈ ধৰ উদ্যোগ প্ৰতিষ্ঠান নাই, বা বিভিন্ন ধৰণৰ ধৰ সংস্থা বিজি হৈ থাকিবলৈ জেগা নাই, সেয়েহে বেছিকৈ ছ'চিয়েল মিডিয়া ইউজ কৰে। আজি ধৰ মহিলাসকলে বেছিভাগ ৰান্ধনি পাকঘৰতে থাকে, ধৰ এনেই কথাটো কৈছোঁ, ভুল নুবুজিব অসমৰ ৰাইজে, যে ধৰ এনেকুৱা ধৰণে সেইসকলে মোবাইল ইউজ নকৰি কোনসকলে কৰে। আজি যদি মহিলাসকলকো ধৰ সংস্থাপন পাবৰ বাবে ধৰ কিবা এটা কৰিলেহেঁতেন, এই 800 টকা দি আছে, আৰু এতিয়া লাহেকৈ বঢ়াই নিছে, সেইখিনি টকা যদি তেখেতসকলক ধৰ 800 বছৰি নিদি ধৰ এটাকৈ চিলাই মেচিন যদি দিলেহেঁতেন, গোটেই বছৰটো টকা 800 12 মাহত কিমান দিয়ে? এটা যদি চিলাই মেচিন দিলেহেঁতেন, ধৰ সেই চিলাই মেচিনে সিহঁতে ধৰ বেছি সংখ্যকে কিন্তু লাভান্বিত হ'লহেঁতেন। যি 5টা পইণ্ট ক'লোঁ, সেই 5টা পইণ্ট মই পুনৰ ঘূৰাই কিনে ক'ব বিচাৰিছোঁ। প্ৰথম পইণ্টটো হ'ল কি, অসমলৈ উদ্যোগ প্ৰতিষ্ঠান আনিব লাগিব চৰকাৰে।
তেতিয়া কি হ'ব, সেই উদ্যোগ প্ৰতিষ্ঠান অনাৰ লগে লগে অসমৰ যি নিবনুৱা আছে সেই নিবনুৱাসকলে সংস্থাপন পাব। বাহিৰত কাম কৰাখিনিতো কাম কৰিবই, কিন্তু অসমৰ ভিতৰত কাম কৰাখিনি লাগিলে 5,000 হওক না, কিন্তু সংস্থাপন পাব। 2 নম্বৰ পইণ্টটো হ'ল কি, 126টা সমষ্টিত বিধায়কে এটাকৈ ক্ষুদ্ৰ উদ্যোগ, বৰ ডাঙৰ উদ্যোগ ক'বলৈ মই নিবিচাৰোঁ, ক্ষুদ্ৰ উদ্যোগ যদি 100 ল'ৰাও সংস্থাপন পায় তেনেহ'লে মানে মিনিমাম ধৰ বহুত সংখ্যক নিবনুৱা কমি যাব। 3 নম্বৰ পইণ্টটো ক'ব বিচাৰিছোঁ, আমাক লোন প্ৰভাইড কৰাব লাগে। 3 নম্বৰ পইণ্টটো হ'ল লোন প্ৰভাইড কৰাব লাগে। আৰু 4 নম্বৰ পইণ্টটো হ'ল আমি যিবোৰ লাজ কৰোঁ সেই লাজ পোৱা কৰ্মখিনি আমি কৰিব লাগিব। নিবনুৱাসকলক কৈছোঁ, আজি অনা অসমীয়াসকলে গাড়ী লৈ আছে, চব্জি মন্দি বুলি কয়, ডাকসমূহ লৈ আছে, কিন্তু আমাৰবোৰে নাপাইছোঁ সুবিধা। এনেকুৱাবোৰ আমি গাড়ীবোৰ ল'ব লাগিব। এতিয়া 5 নম্বৰ পইণ্ট হ'ল কি, আমি ছ'চিয়েল মিডিয়াটো যিটো নিগেটিভ বস্তু সেই নিগেটিভ বস্তু চাব নালাগে। এতিয়া পজিটিভ থিংকিংটো থাকিলে মানে আমি ধৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকিব। লাগিলে তুমি ঘৰৰ কামেই কৰা, লাগিলে তুমি মা দেউতাক সহায় কৰা বা তামোল পুলি ৰোৱা, শাক ৰোৱা, বিভিন্ন ধৰণৰ কৰ্ম কৰা না, বিজি থাকা মুঠতে। এই ছ'চিয়েল মিডিয়াৰ পৰা অকণমান দূৰত থাকক, তেতিয়া আপুনি আপোনাৰ কৰ্ম কৰিবলৈ সাহস হ'ব, প্ৰেৰণা হ'ব। তেতিয়া আপোনালোকে যদি লাহেকৈ 1-2খন কৰি কাম কৰিব লয়, তেনেহ'লে আপুনিও নিবনুৱা হৈ নাথাকিব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, আৰু আপোনাৰ নিচিনা বা মোৰ নিচিনা এজন নিবনুৱাকো এই ভিডিঅ'টো পোৱাকৈ আপোনালোকে শ্বেয়াৰ কৰক, কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল। শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি যাব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। নমস্কাৰ।